নমস্কাৰ সকলকে স্বাগতম জনালো মোৰ আনেটি ব্লগলে আপোনালোকে চাগে দেখি পেলে গেছ কৰিব পাৰিছে মই ক'ত আছো হয় মই আছো আহোম সকলৰ অন্যতম ৰাজপ্ৰসাদ শিৱসাগৰৰ গড়গাঁৱত অৱস্থিত আৰু বলক এতিয়া আমি সোমাও ফাইনেলি আহি পালো আমি কাৰেংঘৰ আহক এতিয়া ভিতৰলৈ যাওঁ টিকেট কাটি পেলে তাৰ পিছত আপোনালোকক দেখুৱাম আৰু ইয়াতে আপোনালোকে অনলাইন যোগেদিও টিকেট বুক কৰিব পাৰে বা অফলাইনো বুক কৰিব পাৰে আৰু ইয়াত খুবেই ভিৰ আছিলে বলক আৰু ইয়াতে কাৰেংঘৰৰ বিষয়ে লিখা আছিলে বহুতো আপোনালোকে ষ্টপ কৰি পঢ়ি ল'ব পাৰে আৰু ইয়াৰ গাৰ্ডেনখন ইমান ধুনীয়া মানে চাওকচোন বহুতেই ধুনীয়া বহুতেই চাফা আৰু সোমাবলৈতো মই বহুতেই এক্সাইটেড হৈ আছোঁ কাৰণ সৰুতে মাহঁতৰ লগত আহিছিলোঁ বহুত বছৰ হ'ল মানে নেদেখা নিজে বলক এতিয়া ভিতৰলৈ সোমাওঁ সোনকালে আই এম ভেৰি এক্সাইটেড এতিয়া আমি কাৰেংঘৰৰ ভিতৰত সোমাম আহক যাওঁ আৰু সোমাওঁতে মানে ডিজাইনখিনি চাই ইমানেই ভাল লাগিলে আৰু ইয়াতে মই ওপৰলৈ যাবলৈ চেষ্টা কৰিছোঁ যিহেতু ইয়াত 3 মহলীয়া আছে মই যাবলৈ চেষ্টা কৰিছোঁ আৰু খুবেই ধুনীয়া ডিজাইনবিলাক পিলাৰবিলাকৰ ডিজাইন চাওক ইমান ধুনীয়াকৈ ইমান প্ৰপাৰলি ইমান ধুনীয়াকৈ ওলাইছে বহুতেই ভাল লাগিছে আৰু যেহেতু মই বহুত হেপী আছিলোঁ সেইকাৰণে ইয়াতে অলপ খেলিলোঁ আৰু আপোনালোকে ইয়াৰ ডিজাইনবিলাক দেখিছেনে ইয়াতে আগতে পোহৰৰ কাৰণে চাকি জ্বলাইছিলে আৰু আপোনালোকে এই ভগ্নাংশবোৰ দেখিব পাব চাৰিকোণত যিহেতু ইয়াতে আগতে প্ৰহৰীসকলে পহৰা দিছিলে আৰু এয়া চাওক ফ্ৰণ্টৰ ভিউটো কিমানেই ধুনীয়া মানে আৰু ইয়াতে কিবা লিখা আছিলে প্লেণ্টি একো বুজিয়ে নাপালোঁ আৰু বহুতেই ভাল লাগিলে আৰু বাই বাই কাৰেংঘৰ এতিয়া আমি যাওঁ ৰংঘৰলৈ বলক আৰু এই আমি পটককৈ পালোহি ৰংঘৰ 1746ত ৰংঘৰ বনাইছিল ৰংপুৰৰ ৰূপহী পথাৰত এই ৰংঘৰেই হৈছে এছিয়া মহাদেশৰ প্ৰথম পেভিলিয়ন য'ত ওপৰৰ পৰা ৰজা ৰাণীসকলে খেলবিলাক উপভোগ কৰিছিল বিশেষকৈ ৰঙালী বিহুত ইয়াতে ম'হ যুঁজ কুকুৰা যুঁজ মল্লযুঁজ আদি বহুতো ইয়াতে অনুষ্ঠান হৈছিলে আৰু প্ৰথম বিহু আমাৰ ৰংঘৰৰ বাকৰিতে হৈছিলে আৰু ইয়াতে তেওঁলোকে থলুৱা কিছুমান বস্তুৰে চিমেণ্ট বনাইছিলে আৰু চিমেণ্টেৰে এই ৰংঘৰ বনাইছিলে সেইকাৰণে ইমান ধুনীয়া ধুনীয়া ডিজাইন আৰু ইমান ধুনীয়া হৈ আছে নহয়নে আৰু এয়া মই অলপ ওপৰলৈ আহিবলৈ চেষ্টা কৰিলোঁ যিহেতু ৰংঘৰ দুমহলীয়া আপোনালোকে জানে আৰু ষ্টেপকেইটা বহুত সৰু আছিলে সেইকাৰণে মই এনেকৈ আহিছোঁ বলক এতিয়া ওপৰলৈ যাওঁ ওপৰৰ পৰা আমি ভিউটো চাওঁ কেনেকুৱা হয় ৱাও জাষ্ট ৱাও ইমান ধুনীয়া ভিউ আৰু ইয়াত ওপৰত আৰু বনায়ো আছে আৰু এয়া গাৰ্ডেনতো কিবা বনাই আছে আহিলে আমি আকৌ চাম আৰু সেইফালে চাওক দুজনে লাগিয়ে আছে মল্লযুঁজ বহুতেই ভাল লাগিলে একদম মূৰৰ ৰাণীৰ নিচিনা ফিলিংছটো আহি গৈছে আৰু ওপৰতো আপোনালোকে দেখিছে খুবেই ভাল লাগিলে ইমান ধুনীয়া ধুনীয়া ডিজাইন হৈছে তাত ভাল লাগিলে ইয়াত ম'হ যুঁজটো হৈছিলে এতিয়া গম পালোঁ যে ইয়াত মল্ল যুঁজ হৈছিলে আৰু বেলেগ খেলো হৈছিলে ভাল লাগিলে কিন্তু আৰু এইফালে অলপ ফুল চুল ৰুই থৈছিলে মোৰ কিন্তু ফুলখিনি বহুতেই ভাল লাগিলে দুজনে লাগিয়ে আছে একদম ৰংঘৰ বাকৰিত আৰু বাই বাই যাওঁগৈ আমি বহুতেই সন্ধিয়া হ'ল আৰু ইয়াতে বন্ধ কৰা সময়ো হ'ল আৰু আপোনালোকক মোৰ নেক্সট ভিডিঅ' লগ পাম আৰু সোনকালে মোক 1000 কৰি দিয়ক ছাবস্ক্ৰাইবাৰ্ছ সোনকালে কৰি দিয়ক আমাৰ ফেমিলিটো যাতে আৰু বাঢ়ি যায় বাই বাই